তোমাৰ হাঁহি থকা মুখখনি এবাৰলৈ চাবলৈ কিমান যে আশাৰে ৰৈ আছিল সকলোৱে। আত্মীয় স্বজন, বংশ কুটুম, তোমাৰ অনুৰাগীসকল, আনকি মাত নুফুটা কুলিটিও তোমালৈ আজিও বাট চায়। ঋতুৰাজ হৈ আহিবাচোন, বহাগীয়ে তোমালৈ অধীৰ আগ্ৰহে বাট চাই ৰ'ব। আমন জিমনকৈ কেইটা দিন, কিমানটা ৰাতি সেনেদৰে পাৰ হৈ গৈ আছে বাৰু। তুমি কেৱল কবিতা বা গানতেই মাত্ৰ সীমাবদ্ধ নহয়, সকলোৰে অন্তৰ আত্মাত তুমি আৱেগ হৈ সজীৱ হৈ আছা। কিয় গ'লাকৈ এনেকৈ হঠাতে আঁতৰি? সিদিনা আহিছিলাহে হাঁহিৰ এটি সুবাস লৈ। এই হাঁহিৰ কৰুণ ব্যথা নোৱাৰে সহিব, নোৱাৰে। বহুত কষ্ট হ'ব, বহুত কষ্ট হ'ব। অজান দেশৰ নিজান প্ৰজাতিত তুমি চাগে আজিও হাঁহি আছা। আপোনজনক হেৰুৱাৰ দুখ মই নুবুজা নহয়, কিন্তু তোমাক হেৰুৱাৰ দুখ যে ইমান গভীৰ হৈ পৰিব সেয়া কল্পনা সদৃশ। মোবাইলৰ স্ক্ৰীণত যেতিয়া তোমাৰ ছবিটিয়ে কথা কয়, তেতিয়া নজনাকৈ চকুলোৰ নিজৰা ববলৈ লয়। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি, কিন্তু সেই সময়ত সজীৱ হৈ ৰোৱা স্মৃতিবোৰ জানো পাহৰিব পাৰি? আজি সমূহ অসমীয়াই বিচাৰে তোমাক ঘূৰাই পাবলৈ। ক'ত আছা তুমি? কিশোৰদা, কুশলে আছানে? আকৌ কেতিয়াবা আহিবানে? পাৰা যদি দীৰ্ঘায়ু হৈ আশাৰে বাট চাই ৰ'ম আমিবোৰ তোমালৈ। কুশলে থাকা তুমি তেতিয়ালৈ।